নমস্কাৰ বন্ধুসকল, চন্দ্ৰপ্ৰভা কিটচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, সেইটো হ'ল নাৰিকলৰ লাড়ু। আহকচোন ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। লাড়ু বনাবলৈ মই 2টা নাৰিকল ৰুকি লৈছোঁ। নাৰিকলখিনি ৰুকা হৈ গৈছে। এতিয়া মই এটা কেৰাহীত নাৰিকলখিনি লৈ ল'ম। নাৰিকলখিনিত মই 3 কাপ চেনি দি দিছোঁ আৰু এতিয়া মই নাৰিকলখিনি ভালদৰে মিলাই ল'ম। নাৰিকলৰ মিশ্ৰণখিনি কেৰাহীত মই ভালদৰে ভাজি ল'ম। চাওক, নাৰিকলখিনি আধা ভজা হৈ গৈছে আৰু ইয়াতে দিয়া চেনিখিনি গলি যাবলৈ ধৰিছে। এনেদৰে আমি এইখিনি আৰু অলপ সময় ভাজি ল'ম। এতিয়া নাৰিকলখিনিত অকণমান কৰ্পূৰ মিহলাই দিম। হাতত এনেদৰে কৰ্পূৰখিনি গুড়া কৰি ল'ব, তাৰ পিছত নাৰিকলখিনি দি দিব। এতিয়া নাৰিকলখিনি তৈয়াৰ হৈ গৈছে। এইখিনি এতিয়া কেৰাহীৰ পৰা নমাই থাল এখনত লৈ ল'ম। লাড়ু বনোৱাৰ আগতে 1 মিনিটমান এই মিশ্ৰণখিনি ঠাণ্ডা হ'বলৈ দিম। এতিয়া নাৰিকলৰ মিশ্ৰণখিনি লাড়ু বনাবলৈ আৰম্ভ কৰিছোঁ। এনেদৰে লাড়ুখিনি মই বনাই লৈছোঁ। চাওক, লাড়ুবিলাক তৈয়াৰ হৈ গৈছে। এই লাড়ুখিনি মই বিহুৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আপোনালোকে এই লাড়ুখিনি চাহৰ লগত খাই খুবেই ভাল পাব। আৰু এই নাৰিকলৰ লাড়ুখিনি আপোনালোকে বনাই বহু দিনলৈকে থৈ দিব পাৰে। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলৰ বাকীবোৰ ভিডিঅ' চাবলৈ নাপাহৰিব।